মানুহে নিজক চিনিব পাৰিলে ভগৱানকো চিনিব পাৰে। মই কোন ভালকৈ বিচাৰ কৰিলে দেখিবলৈ পোৱা যায়। মই বুলি কোনো বস্তু না। হাত, ভৰি, তেজ, মাংস আদি এইবোৰৰ কোনটো মই? পিঁয়াজৰ বাকলি একবাৰ থাকিলে যেনেকৈ কেৱল বাকলি ওলাই থাকে, সাৰ একো নাথাকে, তেনেদৰে বিচাৰ কৰিলে আমিত্ব বুলি একোৱেই পোৱা নাযায়। শেষত যি থাকে সেই আত্মা চৈতন্য। আমাৰ আমিত্ব দূৰ হলে ভগৱানে দেখা দিয়ে। দুই প্ৰকাৰৰ মই আছে, এটা পকা মই আৰু এটা কেঁচা মই। মোৰ গৃহ, মোৰ ঘৰ, মোৰ পুত্ৰ এইবোৰ কেঁচা মই আৰু পকা মই হৈছে মই তেওঁৰ ঈশ্বৰৰ দাস, মই তেওঁৰ সন্তান, মই সেই নিত্যামুক্ত জ্ঞান স্বৰূপ। ৮১ ফেব্ৰুৱাৰী তত্ত্বজ্ঞান মানে আত্মজ্ঞান। তৎ মানে পৰমাত্মা, ৩ মানে জীৱাত্মা। জীৱাত্মা আৰু পৰমাত্মাৰ এক জ্ঞান হলে তত্ত্বজ্ঞান হয়। জ্ঞান হলে তেওঁ আৰু দূৰত নাথাকে, আনকি তেওঁ আৰু তেওঁ বোধ নহয়। তেতিয়া এওঁ হৃদয়ৰ ভিতৰত, তেওঁক এওঁ ৰূপে দেখা যায়। তেওঁ সকলোৰে ভিতৰত আছে, যেই বিচাৰে তেওঁৱেই পা। উপদেশ। জীৱ জগত চতুৰ্বিংশতি তত্ত্ব এইবোৰ তেওঁ আছে কাৰণেই আছে। তেওঁক বাদ দিলে একোৱেই নাথাকে। একৰ পিঠিত অনেক শূন্য বহালে সংখ্যা বাঢ়ি যায়। একটো মচি পেলালে শূন্যৰ আৰু কোনো মূল্যই নাথাকে। একজ্ঞান জ্ঞান, বহুজ্ঞান অজ্ঞান। যিজন হৈছে সাকাৰ, তেওঁৱেই নিৰাকাৰ। ভক্তৰ ওচৰত তেওঁ সাকাৰ ৰূপে আবিৰ্ভূত হৈ দৰ্শন দিয়ে। সাকাৰ আৰু নিৰাকাৰ কেনেকুৱা জানানে? যেনে পানী আৰু বৰফ। যেতিয়া পানী গোট মাৰি থাকে তেতিয়া সাকাৰ আৰু যেতিয়া গলি পানী হৈ যায় তেতিয়াই নিৰাকাৰ। যাৰ নিত্য তাৰেই লীল। ভক্তৰ কাৰণে লীল। তেওঁক নৰৰূপে চাবলৈ পালেহে ভক্তসকলৰ প্ৰীতি লাভ হ'ব। পূৰ্ণ আৰু অংশ, যেনে অগ্নি আৰু অগ্নিব স্ফুলিং। অৱতাৰ ভক্তৰ কাৰণেহে, জ্ঞানীৰ কাৰণে নহয়। ঈশ্বৰ অনন্তই হওক বা যিমান দাম্বেই নহওক কিয়, তেওঁ ইচ্ছা কৰিলে তেওঁৰ ভিতৰৰ সাৰ বস্তু মানুহৰ ভিতৰেদিও আহিব পাৰে আৰু প্ৰেমভক্তি শিকোৱাৰ কাৰণে ঈশ্বৰে মনুষ্যৰ দেহ ধাৰণ কৰি সময়ে সময়ে অৱতীৰ্ণ হয়। অৱতাৰক দেখা যি ঈশ্বৰক দেখাও সে। যদি গংগা নদীৰ কাষলৈ গৈ গংগাজল স্পৰ্শ কৰি কোনোৰে কয় বোলে গংগা দৰ্শন স্পৰ্শন কৰি আহিলো, সেইটো হলেই হওক। সমস্ত গংগা হবিদ্বাৰৰ পৰা গংগা সাগৰ পৰ্যন্ত চুব নালাগে। সবল নহলে তৎক্ষণাৎ ঈশ্বৰত বিশ্বাস নহয়। বিষয় বুদ্ধি থাকিলেই কপটতা হওক। সবল নহলে তেওঁক পোৱা নাযায়। সবলভাৱে মাতিলে তেওঁক শুনিবই শুনিব। তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, মোক ভক্তি, বিশ্বাস দিয়া, বিশ্বাস হলেই হওক। বিশ্বাসৰ ওপৰত আৰু কোনো বস্তু নাই। বালকৰ দৰে বিশ্বাস দেখিলে ঈশ্বৰৰ দদা হয়। সাংসাৰিক বুদ্ধিবে ঈশ্বৰক পোৱা নাযায়। দুখ দি ঈশ্বৰক ভাল পাবলৈ শিক, তেওঁৰ প্ৰেমত মগ্ন হ'ব। এই দুৰ্লভ মনুষ্য দেহ ধাৰণ কৰি যে সচিয়ানন্দক লাভ কৰিব নোৱাৰে, তেওঁৰ জন্ম ধাৰণ কৰাই বৃথা। জীৱনৰ উদ্দেশ্য ঈশ্বৰ লাভ। কোনটো হৈছে আদিকাণ্ড, ই জীৱনৰ উদ্দেশ্য হ'ব নোৱাৰে। অৱশ্যে নিষ্কাম কৰ্মেত্যুপা। যাৰ ঈশ্বৰত মন তেওঁৱেই মানুহ। মানুহত মান হয়। যাৰ বোজ আছে, যে নিশ্চয়কৈ জানে ঈশ্বৰ নিত্য, বাকী সকলো অনিত্য, সেইজনে মান পোষ। ঈশ্বৰ আছে বুলি কৈ বহি থাকিলে নহব। যেনে তেনে তেওঁৰ কাষলৈ যাব লাগিব। নিৰ্জনে তেওঁক মাতা, প্ৰাৰ্থনা কৰ, দেখা দিয়া বুলি ব্যাকুল হৈ কান্দ। জপ কৰিলেহে ঈশ্বৰ দৰ্শন হয়। নিৰ্জনে গোপনে তেওঁৰ নাম লওঁতে লওঁতে তেওঁৰ কৃপা হয়। তাৰ পিছত তেওঁৰ দৰ্শন হয়। ঈশ্বৰক দেখা পোৱা যায় আৰু তেওঁৰ লগত কথা কোৱা যায়। মই যেনেকৈ তোমাৰ লগত কথা কৈছো, সতে সতে কৈছো দৰ্শন হয়। এই কথা কাকেই বা কওঁ, কোনেই বা বিশ্বাস কৰে?
অলপ সাধনা কবিয়ে ঈশ্বৰ দৰ্শন নোহোৱা কাৰণে হতাশ নহব। সাগৰৰ তলিত অনেক ৰত্ন আছে। তুমি এবাৰ ডুব মাৰি নোপোৱা কাৰণে ৰত্নৰ আকাৰ ৰত্নহীন বুলি নাভাবিব। মন মুখ এক কৰাই হৈছে প্ৰকৃত সাধন। মুখেৰে কৈছো, হে ভগৱান, তুমি মোৰ সৰ্বস্ব ধন, অথচ মনেৰে বিষয়কে সৰ্বস্ব বুলি জানি বহি আছ। এনেধৰণৰ লোকৰ সকলো সাধনাই বিফল হয়। বাসনাৰ লেশমাত্ৰ থাকিলেও ভগৱান লাভ নহয়। মন যেতিয়া ব্যসনা শূন্য হয় তেতিয়াহে সচিয়ানন্দ লাভ হয়। গীতা পঢ়িলে যি হয়, 10 বাৰ গীতা শব্দ উচ্চাৰণ কৰিলে সেইটোৱেই বুজা। যেনে বিতাগীতাৰ কৃতাগী অৰ্থাৎ হে জীৰ সকলো ত্যাগ কৰি ভগৱানৰ পাই পদ্ম আশ্ৰয় কৰ। শৰীৰ টকা এইবোৰ অনিত্য। ইয়াৰ কাৰণে ইমান কিয়? সংসাৰ কেনেকুৱা? যেনে অমৰা হাঁহ ক'ত বিচাৰি পোৱা নাযায়। মাথোন গুটি আৰু বাকলি খালে হয় অম্লসু। সংসাৰৰ ভিতৰত বাস কৰি যে সাধনা কৰিব পাৰে তেওঁৱেই প্ৰকৃত বীৰ সাধক। বীৰ পুৰুষে যেনেকৈ মূৰত বোজা লয় আৰু অন্যফালেও চাব পাৰে, বীৰ সাধকেও তেনেকৈ এই সংসাৰৰ বোজা কান্ধত লৈ ভগৱানৰ ফালে চাই থাক। বাউলে যেনেকৈ 2 হাতেৰে 2টা বাজনা বজায় আৰু মুখেৰে গীত গায়, হে সংসাৰী জীৱ তোমালোকেও তেনেকৈ হাতেৰে সমস্ত কাজকৰ্ম কৰা, কিন্তু মুখেৰে সৰ্বদাই ঈশ্বৰৰ নাম জপ কৰিবলৈ পাহৰি নাযাব। সেই গাঁৱত দেখিছো সকলোবে চিৰা খুন্দ। এগৰাকী তিৰোতাই এক হাতেৰে ঢেঁকীৰ খুবলিত হাত সুমুৱাই লৰাই আছে আৰু আন হাতেৰে সন্তানক কোলাত লৈ স্তনদুগ্ধ পিয়াইছে। ইয়াৰ ভিতৰতে আৰু গ্ৰাহক আহিছে, তেওঁৰ লগতো হিচাপ কৰিছে। এনেদৰে তেওঁ সকলো কাম কৰিছে সঁচা, কিন্তু তেওঁৰ মন সৰ্বক্ষণ ঢেঁকীৰ খুবলিৰ ফালে আছে। তেওঁ জানে যে টকুৰ থোৰাটো হাতৰ ওপৰত পৰিলে হাতখন ইজনমৰ কাৰণেই যাব। তেনেদৰে সংসাৰত থাকি সকলো কাম কৰা, কিন্তু মন বাগা তেওঁৰ প্ৰতি। তেওঁ কেৱলে সকলো অনৰ্থ ঘটিব। নিৰ্লিপ্তভাৱে সংসাৰ কৰা কেনেকুৱা জানানে? তোৰা মাছৰ নিচিনা। তোৰা মাছ যেনেকৈ বোকাতে থাকে কিন্তু তাৰ গাত বোকা নালাগে। পানীত নাও থাকক ক্ষতি নাই, কিন্তু নাৱৰ ভিতৰত যেন পানী নোসোমা। ঠিক তেনেকৈ সাধক সংসাৰত থাকিলেও ক্ষতি নাই, কিন্তু সাধকৰ ভিতৰত যেন সংসাৰ নাথাক। সংসাৰীৰ পক্ষে মনত ত্যাগ, বাহিৰত ত্যাগ নহয়। জোৰ কৰি সংসাৰৰ পৰা ওলাই অহা ভাল নহয়। তেওঁক সৰ্বস্ব সঁপি দিয়া, যি য'ত কৰে তেওঁ কৰক। তুমি মেকুৰী পোৱালিৰ দৰে ব্যাকুল হৈ কেৱল মাত। বিবেক বৈৰাগ্য লাভ কৰি সংসাৰ কৰিব লাগে। সৎ বিচাৰৰ নামেই বিবেক। ঈশ্বৰ হে সৎ।